নমস্কাৰ। আজিৰ আলোচনাৰ বিষয় হৈছে আত্মজীৱনী সাহিত্য সম্পৰ্কে এটি আলোচনা। আহক তেতিয়াহ'লে আজিৰ আলোচনা আৰম্ভ কৰোঁ। সাহিত্যৰ অন্যতম উপাদান হ'ল জীৱনী সাহিত্য আৰু জীৱনী সাহিত্যৰে আন এটা ভাগ হৈছে আত্মজীৱনী। ইংৰাজী অটোবায়োগ্ৰাফি শব্দটোৰ প্ৰতিশব্দৰূপে অসমীয়া ভাষাত আত্মজীৱনী শব্দটো গ্ৰহণ কৰা হৈছে। অটোবায়োগ্ৰাফি শব্দটোৰ অৰ্থ অক্সফৰ্ড ডিকশ্যনাৰীত এনেদৰে দিয়া হৈছে: এন একাউণ্ট অফ এ পাৰ্চনছ লাইফ ৰিটেন বাই ডেট পাৰ্চন। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে নিজৰ জীৱন সম্পৰ্কে যি টোকা লিখে তাকে আত্মজীৱনী বুলি ক'ব পাৰি। কেম্ব্ৰিজ ডিকশ্যনাৰীত দিয়া আছে এ বুক এবাউট এ পাৰ্চনছ লাইফ ৰিটেন বাই ডেট পাৰ্চন। অৰ্থাৎ কোনো ব্যক্তিয়ে নিজৰ জীৱন সম্বন্ধে যি পুথি লিখে সেয়ে আত্মজীৱনী। হেমকোষ অভিধানৰ মতে নিজে লিখা নিজৰ জীৱন কাহিনী। গতিকে আত্মজীৱনী সাহিত্য বুলিলে কি বুজা যায় বা কি, সেই বিষয়ে যদি আমি একেবাৰে সহজকৈ ক'বলৈ হয় তেতিয়াহ'লে আমি এনেদৰে ক'ব লাগিব: কোনো ব্যক্তিয়ে নিজৰ জীৱনৰ কথা বাস্তৱ আৰু কল্পনাৰ ৰহনেৰে সাহিত্যিক উপমাৰ জৰিয়তে লিপিবদ্ধ কৰা ৰচনাকে আত্মজীৱনী বুলি ক'ব পাৰি। ইংৰাজী ভাষাত জন বনিয়নে লিখা গ্ৰেছ এবাউণ্ডিং টু দ্য শ্বিপ অফ চিনাৰ্ছ নামৰ আত্মকথাকে প্ৰথম আধুনিক জীৱনী বুলি ভবা হয়। আনহাতে ভাৰতীয় সাহিত্যত পশ্চিমীয়া সাহিত্যৰ যোগেদিয়ে আত্মজীৱনীমূলক সাহিত্যৰ আৰম্ভ বা শুভাৰম্ভ হৈছিল। অসমীয়া ভাষাৰ প্ৰথমখন আত্মজীৱনী হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ। কিন্তু ইয়াৰ আগতেও 1893 চনতে সৰকান্ত সদৰামীনৰ আত্মজীৱনীখন ৰচিত হৈছিল, কিন্তু সেইখন প্ৰকাশ পায় 1960 চনতে। গতিকে প্ৰকাশৰ সময় হিচাপে চাবলৈ গ'লে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণখনেই হৈছে প্ৰথম প্ৰকাশিত আত্মজীৱনী। এতিয়া আহিছোঁ আমি নিৰ্বাচিত কেইটামান আত্মজীৱনী সম্পৰ্কে লোৱা প্ৰশ্ন। আহকচোন তেতিয়াহ'লে সেই প্ৰশ্নকেইটাৰ প্ৰতি এক দৃষ্টিপাত কৰোঁ। প্ৰথম প্ৰশ্নটি হৈছে মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ এইখন আত্মজীৱনী আৰু অসমীয়া আত্মজীৱনী হিচাপে এইখনেই প্ৰথম। তাৰ পাছৰটো প্ৰশ্ন, কাৰাগাৰৰ চিঠি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে মহম্মদ তৈয়বুল্লাহ আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, জীৱন বিনৰ সুৰ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে পদ্মধৰ চলিহাৰ। তাৰ পাছৰটো প্ৰশ্ন, মোৰ জীৱন দাপোন কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে বেণুধৰ ৰাজখোৱাৰ এখন আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, মোৰ জীৱনৰ কিছু কথা কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে নজৰ আলীৰ এখন আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, জীৱন স্মৃতি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে হৰিনাৰায়ণ দত্ত বৰুৱাৰ আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, এৰি অহা দিনবোৰ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে নলিনীবালা দেৱীৰ আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, হেৰাই যোৱা দিনবোৰ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে দেৱেশ্বৰ শৰ্মাৰ আত্মজীৱনী। পাছৰটো প্ৰশ্ন, তিনিকুৰি 10 বছৰৰ স্মৃতি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ৰাজবালা দাসৰ আত্মজীৱনী। মোৰ কথা কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে জ্ঞানদাভিৰাম বৰুৱাৰ আত্মজীৱনী। কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী কাৰ ৰচনা? ইয়াৰ উত্তৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ। তাৰ পাছৰটো প্ৰশ্ন, মোৰ জীৱন ধুমুহাৰ এচাদি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ। জীৱনৰ দিশ আৰু বাণী কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে মহেশ্বৰ নেওগৰ। তাৰ পাছৰটো প্ৰশ্ন, আত্মানুসন্ধান কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে হোমেন বৰগোহাঁইৰ আত্মজীৱনী। মোৰ জীৱনৰ নহলবোৰ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে ছৈয়দ আব্দুল মালিকৰ আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, উপলা নদীৰ দৰে কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ মহেন্দ্ৰ বৰাৰ আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, সোণালী স্মৃতিৰ সুভাষ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ জগন্নাথ চক্ৰৱৰ্তীৰ। তাৰ পাছৰটো প্ৰশ্ন, জীৱন স্মৃতি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ অমিয় কুমাৰ দাসৰ আত্মজীৱনী। তাৰ পাছৰটো প্ৰশ্ন, অতীত মাধুৰী কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ডিম্বেশ্বৰ নেওগৰ। তাৰ পাছৰটো প্ৰশ্ন, জীৱন জীৱন বৰ অনুপম কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈ। তাৰ পাছৰটো প্ৰশ্ন, মোৰ সোঁৱৰণী কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ। তাৰ পাছৰটো প্ৰশ্ন, বতাহত ক'ৰ গধূলি গোপাল কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হীৰেণ গোহাঁইৰ। তাৰ পাছৰটো প্ৰশ্ন, কৃষ্ণ শৰ্মাৰ ডায়েৰী কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে কৃষ্ণনাথ শৰ্মাৰ। তাৰ পাছৰটো প্ৰশ্ন, জীৱন স্মৃতি আৰু কামৰূপী সমাজ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰতাপ চন্দ্ৰ গোস্বামীৰ। পৰা মেজলৈ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ বেণুধৰ শৰ্মাৰ। তাৰ পাছৰটো প্ৰশ্ন, আধা লেখা দস্তাবেজ কাৰ আত্মজীৱনী?
ইয়াৰ উত্তৰ মামণি ৰয়ছম গোস্বামীৰ। তাৰ পাছৰটো প্ৰশ্ন, মুক্তিযোদ্ধাৰ জীৱন যুদ্ধত এইখন কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰবীন্দ্ৰনাথ শৰ্মাৰ। তাৰ পাছৰটো প্ৰশ্ন, লুইতৰে পানী জাবি ঐ বৈ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ নীলিমা দত্ত। তাৰ পাছৰটো প্ৰশ্ন, জীৱন বৃত্ত কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ। তাৰ পাছৰটো প্ৰশ্ন, জীৱন ৰেখা কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ। তাৰ পাছৰটো প্ৰশ্ন, মোৰ শৈশৱ মোৰ কৈশোৰ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ। কাল বলুকাত খোজ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ লক্ষ্মীনন্দন বৰাৰ। পাছৰটো প্ৰশ্ন, স্বগতোক্তি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰদীপ বৰুৱাৰ। স্বপ্ন আৰু স্মৃতি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ নগেন শইকীয়াৰ। তাৰ পাছৰটো প্ৰশ্ন, ধূলিৰ ধেমালি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ নগেন শইকীয়াৰ। তাৰ পাছৰটো প্ৰশ্ন, বিশ্বাস আৰু সংশয়ৰ মাজেদি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ নিৰুপমা বৰগোহাঁইৰ। পাছৰটো প্ৰশ্ন, হাঁহি আৰু চকুলোৰ শৈশৱ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ইয়েছে দৰ্জে ঠংচিৰ। তাৰ পাছৰটো প্ৰশ্ন, সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী এইখন কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ ইয়েছে দৰ্জে ঠংচিৰ। প্ৰশ্ন, ববচা বনত বকুল বুটলি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰবীণ চন্দ্ৰ দাসৰ। এইখন পুথি হৈছে প্ৰথম খণ্ড জীৱনীখনৰ। তাৰ পাছৰটো প্ৰশ্ন, বন বিৰিণাৰ ছাঁত কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰবীণ চন্দ্ৰ দাসৰ আৰু এইখন হৈছে জীৱনীখনৰ দ্বিতীয় খণ্ড। তাৰ পাছৰটো প্ৰশ্ন, বসন্তৰ বাউলী বুকুচাত কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰবীণ চন্দ্ৰ দাসৰ আৰু এইটো তৃতীয় খণ্ড। তাৰ পাছৰটো প্ৰশ্ন, পাহৰিব নোৱাৰিলো যি কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ নীলমণি ফুকনৰ। পাছৰটো প্ৰশ্ন, ইমান তিতা সাগৰৰ পানী কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হীৰেণ গোহাঁইৰ। তাৰ পাছৰটো প্ৰশ্ন, সপোন দিক্সৌবনত কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হীৰেণ গোহাঁইৰ। হেঙুল আকাশ কলা চাইকেল আৰু এজন আৰোহী কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে হীৰেণ গোহাঁইৰ। তাৰ পাছৰটো প্ৰশ্ন লৈছোঁ, জীৱনৰ একা বেকা বাট কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ। তাৰ পাছৰটো প্ৰশ্ন লৈছোঁ, সোণৰ চামুচ মুখত লৈ কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ প্ৰণৱজ্যোতি ডেকাৰ। পাছৰটো প্ৰশ্ন লৈছোঁ, মোৰো এটা সপোন আছে কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰ হৈছে ৰুবুল মাউতৰ। আজিৰ আমাৰ এই আলোচনাত আত্মজীৱনী সম্পৰ্কে কেইটামান উল্লেখযোগ্য তথা নিৰ্বাচিত প্ৰশ্ন ল'লোঁ আৰু এই প্ৰশ্নকেইটাৰ এটি চমু আভাস দিলোঁ। আশা কৰোঁ এই আলোচনাৰ পৰা আপোনালোকে কিছু হ'লেও উপকৃত হৈছে। তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ বিদায়।